আপুনি এৰি থৈ গুচি গ'ল। হৈছে পোৱালি আৰু কান্দিব নালাগে। তই এতিয়া ককাৰ মুখত জুইটো লগাই দি ককাৰ দেহটো শান্তি কৰি দি। তইহে কৈ আছো মোক কান্দিব নালাগে। মোৰ আৰু কোনেও নাই নহয়, ককাই আছিল অকলে। মই আৰু ককাক ক'ত পাম? আসুন কেলা, এই পোৱালিটো পাগল নহয় নেকি? আমি ক'ৰ পৰা আহিলো জানো? আমি ক'ত যাম? আমিতো আছো নহয় তোৰ লগত। হৈছে পোৱালি আৰু কান্দিব নালাগে। ককাটো তোৰ অকলে নাছিল নহয়, আমাৰোতো ককা আছিল। আমাৰোতো বৰ দুখ লাগি আছে। হ'ব হ'ব পোৱালি, এইটো জুইটো ল, আমাৰ ককাক দেহাটো শান্তি কৰি দি জুই জ্বলাই। এইটো ধৰ পোৱালি। পোৱালি আৰু দেৰি কৰিব নালাগে, বহুত ৰাতি হৈ গৈছে নহয়, ঘৰতো যাব লাগিব। কৈছো দা, মই অকলে অকলে কেনেকে থাকিম কৈছো দা। জাম্ভা, তই অকলে অকলে কিয় থাকিব যাবি? আমি আছো নহয় না, আমাৰ লগত থাকিবি আজিৰ পৰা। ককা, আপুনি আৰু কোনোদিন নাহে মোৰ ওচৰত। কি হৈছে পোৱালি? ককা ককা আপুনি আহি গৈছে ককা। আবে কেলা পোৱালি, এইটো ককাৰ ভূত। পালা জলদি ইয়াৰ পৰা। কি কৈছ? ভূত? বাছা কৈছো না, বাছা। পোৱালি দাউৰ দি। ভূত, পালা জলদি। কেলা ককাৰ ভূত, ককাৰ ভূত আহিছে কেলা। দাদা, আপোনালোকক যে মই বডিটো দিছিলো, আপোনালোকে কি কাম তামাম কৰি দিছে নেকি? আবে কেলা, সেইটো বডিৰ ভূতেতো ওলাই আহি আছে কেলা। পালাও ইয়াৰ পৰা, পালা। দাদা, মোক ক্ষমা কৰি দিব দাদা। মোৰ ভুলৰ কাৰণে এইখিনি ঘটনা হৈ গ'ল। মোক ক্ষমা কৰি দিব দাদা।